ইমান যে হেঁপাহ আছিল তাৰ হাতৰ সেই জাৰুটোৰ কোব খাবলৈ, গৰম হেতাখন দলি খাবলৈ ইমান যে সপোন আছিল মোৰ। কি বুজিবি মোৰ সপোনবোৰৰ কথা। I'll be the last one left when the নহয় গোৰাঙ্গ, আমি বহুত দিন জলত আছো, নাটকখন কৰা নাই নহয়। কৰিব লাগিছিলে আৰু খালি পকেটত একদম মেণ্টাৰ হৈ আছে নহয়। গগৈদাই যদি কিবা কৰিব পাৰে আৰু। কি বাৰু গগৈ? নাই নাই ভাই, এইখিনি একদম পকেট খালী হৈ আছে। এটা খাবলৈও হাতত মলাই নাই। পিছে কিবা এটা তই কিবা এটা কওঁ যদি ক, গেলা চেলা হ'লেও চলিব। নাই মই সেইবোৰ কৰিবলৈহে নাই আৰু। পাছত আকৌ এই মদ খাই ইডালে মাতাল হৈ পিনি এই মাইকীক লগাই দিয়ে। তাৰপিছত ইয়াৰ মাইকী আকৌ আমাৰ ওপৰতহে গৰম হৈ থাকে, যিজনীহে মাইকী একদম কথা পাতে। তই যে পিছে দিনক দিনে বহুত গুচি পচি গৈছ কিন্তু দেই। বাহানা নাপাই মোৰ মাইকীকে ক'বলৈ লৈছ আৰু। আকৌ মাইকীয়ে ফোন মাৰিলেই, দেখিলি নে গগৈ? হেল্ল' হেল্ল', কি কৈছা? মই শুই আছো, মোৰ গাটো অলপ ভাল লগা নাই আৰু। অলপ দেৰিকে ফোন কৰিম। হ'ব দিয়া। আৰে ভাই, তই কিমান মিছা কথা নকওঁ। ঠিক আছে, মোলৈও ফোন আহিলে। যদি অকমান মনে মনে থাকিবি দেই, গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে। হেল্ল', এই অকমান দেৰি ৰচোন ৰ, মই মানে কি হাগিবলৈ যাবলৈ লৈছো। বেয়া যে হাগিব লাগিছে আকৌ। আৰে কেলা বুজি পোৱা নাই, হাগি থাকোঁ কিন্তু মই তোৰ লগত কেনেকৈ কথা পাতি থাকোঁ আকৌ। অকমান দেৰি পাছত ফোন কৰি আছো। হ'ব দে। আকৌ কেনেকুৱা টাইমত ফোন কৰি থাকে, আমি কথা পাতি আছো ইমান ধুনীয়াকে। এতিয়া তই মোক কৈছিলিহে, তই কিমান সঁচা কথা কলি। কি হ'ল কি হৈছে তোৰ? তহঁতি মোক কেলা ইমোচনেল কৰি দিলি বে। আগৰ কথা মনত পেলাই দিলি মোক। বহুত কষ্ট। আৰে ভাই, এইবোৰ বাদ দে না, বাদ দে। আমিবোৰ আছো ন। কি বাদ দিম? তহঁতক কিমান বিয়া পাতি আহিম নেকি? কিমান হেঁপাহ আছিলে বিয়া পাতি আহি কাজিয়া হ'ব। যে হেঁপাহ আছিল তাৰ হাতৰ সেই জাৰুটোৰ কোব খাবলৈ, গৰম হেতাখন দলি খাবলৈ ইমান যে সপোন আছিল মোৰ। তহঁতি কি বুজিবি মোৰ সপোনবোৰৰ কথা। মই বৰ ধপাত থাকলো বে দস্তি। মানেনো আৰে ভাই বাদ দে, গ'ল আৰু এজনীহে গৈছে, বেলেগ পাই যাবি না। আৰে পিজে থাকোঁতে কেলে টেনচন লয় ইমান? পাম জানো? আৰে নাপালে মোক খোলালীজনী দি দিম না, হ'বলগীয়া। সঁচাটো? হেল্ল', ধুন, কি কৰিছা?